প্ৰথম কথা হৈছে আশাকৰ্মীসকল হওক আপোনাৰ ৰান্ধনীসকল হওক অংগনবাড়ী কৰ্মীসকল হওক এওঁলোকক চৰকাৰে লেবাৰ ল অনুসৰি আনট্ৰেইন ৱৰ্কাৰ হিচাপে হ'লেও তেওঁলোকতো ট্ৰেইনড ৱৰ্কাৰেই হয় কিন্তু আনট্ৰেইনড ৱৰ্কাৰ হিচাপে হ'লেও মিনিমাম 10,000 টকাকৈ মাহিলী দৰমহা দিয়া উচিত আমি তাৰ কথাই দাবী জনাই আছোঁ যোৱা বছৰৰ পৰা আমি আশাকৰ্মীসকলে হওক আমাৰ ৰান্ধনী সহায়িকাসকল হওক তেওঁলোকৰ হৈ আমি ইতিমধ্যে চৰকাৰক আমি মেমৰিণ্ডাম দিছোঁ আমি আমাৰ দাবী জনাইছোঁ কিন্তু চৰকাৰে এতিয়ালৈকে নিজৰ গাটোকে লৰোৱা নাই গতিকে আমি দাবী আজি সংবাদমেলৰ জৰিয়তে আমি পুনৰ আশাকৰ্মীসকলক আপোনাৰ মিনিমাম 10,000 টকা যিটো আনট্ৰেইন লেবাৰ ল হিচাপে পায় সেই 10,000 টকাৰ আমি মাননি ডিমাণ্ড কৰিছোঁ লাষ্ট ইলেকশ্যনৰ সময়ত আশাসকলক অসম চৰকাৰে ইমানেই ব্যৱহাৰ কৰিলে কিন্তু তাৰো পিছত সৰহ সংখ্যক আশা আজিলৈকে তেওঁলোকক মাননি দিয়া নাই আম আদমি পাৰ্টি আমি দাবী জনাইছোঁ যে যিখিনি পেণ্ডিং বিল আছে যিখিনি পেণ্ডিং পাৰিতোষিক আছে আশাকৰ্মীসকলৰ সেই পাৰিতোষিক উকলাই দিয়ক আৰু লেবাৰ ল অনুসৰি যিসকল আশাকৰ্মী আছে অসমত আশাকৰ্মীসকলক লেবাৰ ল অনুসৰি অতি কমেও 10,000 টকাকৈ দৰমহা নিশ্চিত কৰিবলৈ আমি আম আদমি পাৰ্টিৰ তৰফৰ পৰা দাবী জনাইছোঁ আমাৰ হ'বলগীয়া আজি ইমানখিনি আছিলে তথ্যসমূহ আপোনালোকক জনাই দিম বাকী ডিটেইলছ